বন্ধু বান্ধৱীসকল পুৰা বৰষুণ দি আছে। মই এতিয়া গৈ আছোঁ গৰু গা ধুৱাবলৈ। আপোনালোকক সকলোকে কৰিছোঁ ৰঙালী বিহু শুভেচ্ছা থাকিল। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোককে ছাবস্ক্ৰাইব কৰি দিব কৈছোঁ, ছাবস্ক্ৰাইব কৰি দিব। আৰু বলক আজি আমি গৰু বিহু গা ধুৱাওঁগৈ বলক। আমি আহি পাই গ'লোঁ। এতিয়া গৰু গা ধুৱাই চাওক, বহুত মানুহ আছে। এয়া চাওক, বিহু বুলি কি কৰে পাই এতিয়া গা ধুৱা তাৰপৰা এয়া আমাৰ চাক আৰু এয়া আমি গৰু গা ধুৱাম। এয়া দেখক, দেখাই দিছোঁ। আৰু তাকে বোলে বহুত মানুহ। এয়া চাওক, এই জিন্তু কি খবৰ? ভালে ভালে। মানে বিহু বুলি কিবা খা বিহু বুলি ভাল লাগিছে। এবছৰতো বিহু নাপালোৱে, এবাৰ অলপ ভাল লাগিছে। খালি অলপ বৰষুণ যাবে দিগদাৰ কৰিছে। যেন তেন বিহুখন ভালকৈ যাব লাগে। ঠিকে ঠিকে, সকলো ৰাইজক কৈ দিয়া। ৰাইজক ভালে কুশলে থাকিব লাগে। ধন্যবাদ থাকিল। আৰু এয়া চাওক, আৰু মানুহ আহি আছে এইফালে চাওক। আৰু বলক আমি এতিয়া পথাৰৰ মাজলৈ যাওঁ। আৰু এইফালে চাওক, বহুত গৰু, গোটেই গাঁৱৰ গৰুখিনিয়ে লৈ আহিছে। এয়া চাওক, এতিয়া সেৱা কৰা হৈছে। সেৱা কৰাৰ পিছত গৰু গা ধুৱাব। আপোনালোকক দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া চাওক, আৰু গৰু ধুৱাই আছে চবেই। এইফালে চাওক, আমি এতিয়া গৰু গাই ধুৱাই আহিলোঁ। ঘৰত গৈ আছোঁ। এতিয়া গা চা ধুই লওঁগৈ, তাৰপৰা